যোৱা নিশা গুৱাহাটীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এখন ৰেল ডাও ডাওকৈ জ্বলি উঠিল। এখন ৰেলৰ দুটাকৈ ডবা ডাও ডাওকৈ জ্বলি উঠিল গুৱাহাটীত। আৰু গুৱাহাটী উৰণীয়া সেতুৰ তলত, গুৱাহাটীৰ চানমাৰী উৰণীয়া সেতুৰ তলত এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হৈছে। বাংগালুৰু গুৱাহাটী এক্সপ্ৰেছত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডটো। আৰু চকুৰ পলকতে ৰেলৰ দুখনকৈ ডবা ডাও ডাওকৈ জ্বলি উঠিল। স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে, স্থানীয় জনতা আতংকিত হৈ পৰিছে। আচলতে কিহৰ কাৰণে এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হৈছে, এই অগ্নিকাণ্ডৰ সূত্ৰপাত ক'ৰ পৰা হৈছিল, এতিয়ালৈকে সেই বিষয়ে জানিব পৰা নাই যদিও গুৱাহাটীৰ চানমাৰী উৰণীয়া সেতুৰ তলত দেখিবলৈ পোৱা গ'ল এই ভয়ংকৰ অগ্নিকাণ্ডটো। এখন ৰেলৰ দুখনকৈ ডবা ডাও ডাওকৈ জ্বলি উঠিল চকুৰ সন্মুখতে। স্থানীয় ৰাইজ তথা অন্যান্য ব্যক্তিসমূহে মোবাইলে ৰেকৰ্ড কৰিব ধৰিলে সেই দৃশ্য। বৰ্তমানে সেই দৃশ্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াসমূহত। বিভিন্ন সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে ইতিমধ্যে। এই মুহূৰ্তত আমাৰ হাততো আহি পৰিছে সেই দৃশ্য। আমি আপোনালোকক সেই দৃশ্য দেখুৱাই ল'ব বিচাৰিম।